হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। সকলোকে নমস্কাৰ জনাব। মোৰ ইউটিউব চেনেল PNB ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি যাব ওলাইছোঁ বঙাইগাঁও, য'ত নেকি আমাৰ আটাৰ ঘৰ। সেই আটাৰ ঘৰৰ জেগাত আমি যাম আজি। আটাই নাই যেনিবা, তথাপিও মই গাঁওখন একবাৰ আমাৰ গোটেই পৰিয়ালক দেখুৱাই লৈ আনিম। গোটেই পৰিয়ালে লগ লাগি পেলাই আমি যাম আজি। এইটো আমাৰ বাবু। আহকচোন আমি আমাৰ বঙাইগাঁও যাত্ৰা আৰম্ভ কৰোঁ। কি ধুনীয়া দলং, একদম মানে চিংৰা বুঢ়ীমাখাত এখন ধুনীয়া দলং বনা শেষ কমপ্লিট। আমি চিংৰা বুঢ়ীমাখা পালোঁ। চিংৰা বুঢ়ীমাখা হয়, বৰমা হয়, এনেকৈ ওলাই যাম আমি। চিংৰা বজাৰ আজি। বৰপেটা ৰোড পালোঁ। বৰপেটা ৰোড মানে আমি আচলতে বেলেগ চাইডেদি ঘূৰি আহিলোঁ আজি। মোৰ ফাষ্টেগৰ অলপমান প্ৰব্লেম আছে কাৰণে, ফাষ্টেগখন মানে কেঞ্চেল হৈ গৈছে কাৰণে আমি বাৰপেটা হৈ পেলাই এনেকৈ একদম বহুত দূৰ হৈ এনেকৈ ঘূৰি আহিলোঁ আজি। যিয়ে নহওক, আমি বৰপেটা ৰোড পালোঁ। ফাইনেলি আমি বৰপেটা ৰোড পাৰ হৈ আহিলোঁ। বৰপেটা ৰোড পাৰ হৈ পেলাই বিকি নদী পাম আমি। অলপ গৈয়ে আচলতে বিকি নদী পাম। বিকি নদীৰ পিছত আৰু লাহে লাহে বঙাইগাঁও সোমামেই আৰু। বিকি নদী পালোঁ। আমাৰ গোটেই মানে অৱস্থা নাই, মানুহবিলাক গোটেই অৱস্থাই নাই। বাবু বাবু চাই পেলাই চা। আমি সৰভোগ পালোঁ। এখন সৰভোগ বৰ মানে অভাৰ ব্ৰিজ, ফ্লাই অভাৰ। হেল্ল' বন্ধুসকল, আমি আই নদী পালোঁ। আই নদীৰ পৰা পাৰ হৈ আমি ৰাখালডুবি পাম। ৰাখালডুবিৰ পৰা আমি একচুৱেলি চিধাই যাম, বঙাইগাঁও টাউনত দেখি নাযাওঁ আৰু। আই নদী ইয়াতে তৰমুজ বহুত পায়। এই ৰাস্তাই ৰাস্তাই তৰমুজ আছে ইয়াত। আমি ৰাখালডুবি পালোঁ। এইফালে মানে এইফালেদি ৰাইট চাইডেদি সোমাই গ'লে আমি বঙাইগাঁও টাউন পালোঁ হয়। আমাৰ দেৰি হৈ গ'লে সেইকাৰণে আমি নোসোমাওঁ আৰু এতিয়া। মানে আমি যদি এইফালে ৰাইট চাইডেদি সোমালোঁ হয়, বঙাইগাঁও টাউন পালোঁ হয়। এতিয়া আমি চিধাই যাম একদম ডাইৰেক্ট খগৰপুৰ।
আমি আচলতে সকলোৱে আজি অলপ এক্সাইটেড হৈ আছোঁ মানে তো ধৰ আমাৰ পুৰণা ঘৰ বুলি ক'ব লাগিব আমাৰ আটাই য'ত জন্ম হৈছিল সেই জেগাত আমি যাই আছোঁ বহুত খেতি প্ৰায় এইটো সময়ত এইফালে খেতি কৰে বড়ো ধানৰ খেতি আমি শালমাৰা পালোঁ এইটো ৰেল লাইনৰ মানে হেৰি এইখন ব্ৰিজ হেল্ল' বন্ধুসকল আমি আচলতে গোটেইগিলা আজি এক্সাইটেড অলপ মানে অলপ বেছি হেৰিত আছোঁ আৰু যে আমি নিজৰ আটাৰ জন্ম জেগাত আহি আছোঁ মোটামুটি আৰু পাওঁৱে হৈছে আৰু পুখুৰবোৰ পামে শালমাৰা পাৰ হ'লোঁ এই ৰাস্তাটোৰে একদম ডাইৰেক্ট মহামায়া যাব পাৰে ধুবুৰী এই ধুবুৰী মহামায়া ৰোড ফাইনেলি আমি আমাৰ লক্ষ্যস্থান আহি পালোঁ অলপমান বহি আছোঁ মানে গোটেইগিলাও এইটো চাইডে প্ৰায় দেখা পাব বঙাইগাঁও চাইডে আহিলে মানে যিবিলাক মানে মানুহৰ ঘৰ আছে ঘৰৰ বাউণ্ডাৰী বেৰাটো এনেকৈ গোটেই ঢাক দিয়া থাকে বাঁহৰে খাটি বনাই পেলাই তো বহুত দিনৰ মূৰত আহিছোঁ সেইকাৰণে যিটো আমাৰ অসমীয়াৰ পৰম্পৰা সকলোকে মান দিছে আৰু গোটেই যিবিলাক মানে বয়সস্থ মানুহ আছে সকলোকে সেৱা লৈছে আমাৰ হ'ব দে নালগে দে মই আহিয়ে থাকোঁ টেনশ্যন ল'ব নালগে এই মানিক দা এই তো ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব তো গোটেই পৰিয়ালৰ এটা চেলফি